নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই চাদৰ মেখেলা পিন্ধি ওলাই আছোঁ। চাদৰ মেখেলাত মোক বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট বক্সত। আজি যাম মইনাপুৰী আৰু ঢেকীয়াখোৱা নামঘৰ। চব দেখুওৱা যাওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আমি আহি এতিয়া মইনাপুৰীয়া নামঘৰ পাই গ'লোহি আৰু শৰাই কাৰণে যিখিনি বস্তু লাগে আমি ইয়াৰ পৰা লৈ ল'ম। আমি এতিয়া আহি আছোঁ, নামঘৰ পালোহি। আমি এতিয়া নামঘৰৰ ভিতৰত বৰ্তমান চাকি দিবলৈ ৰৈ আছোঁ। শৰাই বস্তুখিনি আমি জমা দিয়ে চাকি দি ল'ম। আৰু বায়ে মই এতিয়া আহি আছোঁ, মাহঁত আগত গৈ আছে। ভিডিঅ' কৰি আহিছোঁ কাৰণে আমাৰ এৰি থৈ গ'ল। ভিডিঅ'ত চব বস্তু দেখাব লাগে কাৰণে অলপ পাছ পৰি গৈছোঁ। মাহঁত আগত গ'ল, তথাপি আমি মাহঁতৰ লগত গৈছোঁ। আৰু মাহঁতে শৰাই বস্তু দিবলৈ গৈ আছে, পাছে পাছে আমিও গৈ আছোঁ। আৰু সেইফালে ভকতে নাম লৈ আছে। আজি নামঘৰত বহুতেই মানুহ হৈছে আৰু আমি শৰাই বস্তুখিনি জমা দি আহি আছোঁ। চাকি দিবলৈ এতিয়া আহি আছোঁ শৰাই বস্তুখিনি জমা দিয়ে।
ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে? আগতকৈ বহুত বেছি ধুনীয়া কৰিলে নামঘৰটো। বহুত ধুনীয়া লাগিছে দেখিবলৈ। মানুহ হৈছে আজি অলপ। ইমান ধুনীয়া মানে পৰিৱেশ, নাম গাই আছে। মই সম্পূৰ্ণকৈ চব ভিডিঅ'টো দেখুৱাই যাম, আপোনালোকে চাই থাকিব শেষলৈকে। আৰু আমি এতিয়া যাম চাকি দিবলৈ। চাকি দি লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইমান ধুনীয়াকৈ চাকি জ্বলাই থৈছে গোটেইখন, মোৰ বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাব। আৰু এইবাৰ যিসকল মইনাপুৰীয়া নামঘৰলৈ আহিলে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাই দিব। ময়ো জানিম কোন কোন আহিলে। ময়ো আহিছোঁ এইবাৰ। আৰু এইবাৰ বহুত সোনকালেই আহিলোঁ, আগতে দেৰিকৈ আহোঁ, অলপ দিনৰ পাছত আহোঁ, কিন্তু এইবাৰ সোনকালে আহিছোঁ। আমি এতিয়া চাকি ধূপ জ্বলাই লওঁ আৰু তাৰপাছত বহুত কিবাকিবি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে দেখিবলৈ পাব। বহুত কিবাকিবি ধুনীয়া বস্তু দেখুৱাম, গতিকে চাই থাকিব ভিডিঅ'টো। ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছোঁ যাতে মনৰ আশাবোৰ পূৰ হয়, আগবাঢ়ি যাব পাৰোঁ, আপোনালোকৰ মৰম পায়। আৰু ভগৱান থাকিব লাগিব ন মোৰ লগত, তেতিয়া আগবাঢ়ি যাব পাৰিম। আপোনালোক থাকিব লাগিব, তেতিয়া আগবাঢ়ি যাব পাৰিম। ভগৱানে যাতে সকলো আশা পূৰ কৰে, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকক ভিডিঅ'টো দেখাই যাম, চাই থাকিব। চাকি তাকি দি পূৰা আজৰি হ'লোঁ আৰু অলপ বৰষুণ দিছে। অকণমান বাহিৰলৈ ওলাই আহিছোঁ ফটো চটো মাৰোঁ বুলি। আৰু ইয়াত দেখিছেনে আমাৰ ৰাইজে ফটো মৰাত ব্যস্ত পূৰা। ইফালে ভকতে নাম লৈ আছে। কিমান ধুনীয়া এটা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। সৰু বায়ে ডাঙৰ বাক ফটো মাৰি দিছে আৰু মই ভিডিঅ' কৰি আছোঁ। তাহাঁতি গমেই নাপায় মই যে ভিডিঅ' কৰি আছোঁ বুলি। মইনাপুৰীয়া নামঘৰৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অলপ মাত্ৰ। আৰু ইয়াৰ পৰা আমি বাহিৰে যাম ঢেকীয়াখোৱা নামঘৰ, তাতো চাকি দিম।
ঢেকীয়াখোৱা নামঘৰৰ সম্পূৰ্ণ পৰিৱেশ আৰু কিছুমান ভাল লগা বস্তু মই আপোনালোকক নেক্সট ব্লগত দেখুৱাই আছোঁ, গতিকে মোৰ চেনেলটো চাই থাকিব। আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যিসকল আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।